হেল্ল' গাইজ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আজি মই ঘৰতে থকা বস্তুৰে ছজনাৰ পাতৰ এখন ভাজি বনাম। তো কি বস্তুৰে ভাজিখন বনাওঁ চাওকচোন। এয়া ছজনাৰ পাত লৈ লৈছোঁ আৰু এইখিনি ভালদৰে ধুই লৈছোঁ মই, আৰু এনেকৈ ঠাৰিকেইডালৰ পৰা ছিঙি লৈছোঁ। এতিয়া কাটি ল'ম মই সৰু সৰুকৈ। এয়া কাটিছোঁ, আপোনালোকে নাকাটাকৈও দিব পাৰে, মই কাটি লৈছোঁ। ইয়াতে বেলেগ বস্তু একো ব্যৱহাৰ কৰিব নালাগে। এয়া কাটি হৈ গ'ল, আৰু এতিয়া গেছত মই কেৰাহীখন বহাই দিছোঁ গৰম হ'বৰ কাৰণে। এয়া গৰম হ'লে তেল দিছোঁ, অকণমান দিব, বেছিকৈ দিলে সোৱাদটো নালাগে। এয়া গৰম হৈ গৈছে, আৰু দুটা মই জলকীয়া কাটি লৈছোঁ, আৰু হালধি গুড়ি অলপ লৈছোঁ, আৰু নিমখ লৈছোঁ অলপ। নিমখটো সোৱাদ অনুযায়ী দিব। এইখিনি গোটেইখিনি মই দি দিছোঁ কেৰাহীত। এয়া নিমখটো আৰু হালধি গুড়িটোও দি দিছোঁ। এইখিনি এনেকৈ লৰচৰ কৰি পাতখিনি দি দিব তাতে। এনেকৈ অলপ লৰচৰ কৰি ঢাকনিখন দি দিব। খাবলৈ বহুত টেষ্টি হয়, মানে মই ভাল পাওঁ। আৰু যদি আপোনালোকে বিচাৰে যিকোনো আঞ্জাৰ লগতে খাব পাৰে। এয়া ঢাকনিখন দি দিছোঁ। 2 মিনিটমান এনেকৈ ৰাখি পেলাই আকৌ চাব। আকৌ এনেকৈ লাৰি দিব। এয়া আমাৰ অলৰেডি ভাজি হৈ গৈছে। এনেকৈ তথাপিতো অলপ লাৰি দিছোঁ। আৰু এতিয়া বাতি এটাত উলিয়াই থৈ দিম। এয়া খাবলৈ বহুত টেষ্টি হয়, এবাৰ ঘৰতে ট্ৰাই কৰি চাব।